আসাম জ্ঞান বিকাশ চেনেললৈ সকলোকে আপোনাৰ স্বাগতম। আজি আমি ক্লাছ 10 গণিতৰ অনুশীলনী 8-1 পাৰ্ট 4 9 নম্বৰৰ পৰা প্ৰশ্নসমূহৰ সমাধান কৰিবলৈ আগবাঢ়িছোঁ। 9 নম্বৰত দিয়া আছে ত্ৰিভুজ ABCৰ বি কোণটো সমকোণ হয়। যদি tan A = 1/√3 তেন্তে তলৰ মানবিলাক উলিওৱা। sin A cos A plus cos C sin C আৰু 2 নম্বৰ দিয়া আছে cos A into cos C আৰু sin A into sin C। তাৰ আগত আমি কি উলিয়াম, tan ৰ মানটো উলিয়াই লম। সমাধান কি লিখিম, tan A = 1/√3। ইয়াত tan মানে আছিলে কি, আমি তাৰ আগত এটা সমকোণী ত্ৰিভুজ অংকন কৰি ল'ম। যেহেতু আমাক ধৰি দিছে যে ইয়াৰ বি কোণটো সমকোণ, তেতিয়াহ'লে এই দুটাৰ নাম আমি কি দিম, যিকোনো এটা দি দিলে হ'ল। এইটো দিলোঁ A, এইটো দিলোঁ C। তাৰপিছত কি দিয়া আছে, A কোণ ধৰি দিয়া আছে, এইটো আমি ধৰি ল'ম। ধৰি লোৱাৰ লগে লগে tan ৰ হেৰিটো কি আছিলে, পাৰপেণ্ডিকুলাৰ বাই বেছ। ইয়াৰ পাৰপেণ্ডিকুলাৰ কি হ'ব, A কোণ সাপেক্ষে BC ডাল, BC পাৰপেণ্ডিকুলাৰ বেছ হ'ব AB। AB = কিমান হ'ব, 1/√3। আমি কি ধৰি ল'ম, আগৰ কৰাৰ নিচিনাকৈ K ধৰি কৰিম। তেতিয়াহ'লে এতেকে BC = কিমান হ'ব, 1K আৰু AB = হ'ব √3K। মানকেইটা আমি বহাই ল'ম। BC ৰ মান হ'ব 1K √3K। আমাক লাগে এতিয়া AC ৰ মান। আকৌ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম আমি। পাইথাগোৰাছৰ সূত্ৰ মতে AC² = AB² plus BC²। AC ৰ মান যিহেতু আমাক দিয়া নাই, AC²। AB ৰ মান দিয়া আছিলে আমাক কিমান, √3K² plus BC ৰ মান দিয়া আছে 1K²। তেতিয়াহ'লে হ'ব কিমান, AC² ৰুটটো উঠি গ'ল, তেতিয়াহ'লে কি হ'ব 3K² plus 1K²। AC² = কিমান হ'ব এতিয়া, 3×4K² এটা হ'ল। যেহেতু AC ৰ মান লাগে, আমি AC ৰ মান ওলাম এতিয়া। কি হ'ব এইটো 4K²। ইয়াৰ বৰ্গমূল হ'ব তেতিয়াহ'লে কিমান, 2K। এতিয়া আমি পালোঁ AC ৰ মান 2K। এতিয়া ওলাব লাগে আমি এইকেইটা। তাৰ কাৰণে আমি কি কৰি দিম, এইখিনি মচি ল'ম। মানকেইটা যিহেতু আমি উলিয়াই লিখি ল'ম। এতিয়া প্ৰথমতে আমি সমাধান কৰিম 1 নম্বৰটো। 1 নম্বৰটো প্ৰশ্নটো যিহেতু লিখাই আছে আৰু নিলিখোঁ। কি লিখাই আছে, sin A cos C plus cos C sin C। cos A আৰু cos A sin C। এতিয়া কৰিম আমি sin A কি হ'ব, A কোণ সাপেক্ষে লাগে sin কি হ'ব, পাৰপেণ্ডিকুলাৰ বাই হাইপটেনিউজ। পাৰপেণ্ডিকুলাৰ ইয়াতে A কোণ সাপেক্ষে কি হ'ব, BC আৰু হাইপটেনিউজ হ'ব AC। এইটো ইনটু হৈ আছে। তাৰপিছত cos C, cosটো C কোণ সাপেক্ষে লাগে আমাক cosৰ মান। cosৰ মান কি আছিলে, B/হাইপটেনিউজ H, B/H। তেতিয়াহ'লে C কোণ সাপেক্ষে
বেছ কোনডাল হ'ব BC ডাল আৰু হাইপটেনিউজ হ'ব AC ডাল প্লাস cos A মানে কি এবাৰ A কোন সাপেক্ষে তেতিয়ালে কি হ'ব A কোন সাপেক্ষে হ'ব বেছ হ'ব AB ডাল আৰু হাইপটেনিউজ হ'ব AC ইনটু সাইনটোৰ C সাপেক্ষে কি হ'ব পারপেন্ডিকুলার হ'ব AB ডাল আৰু হাইপটেনিউজ হ'ব AC এতিয়া আমি মানকিটা বহাই দিম BC ৰ মান পাইছো আমি 1k আৰু AC ৰ মান পাইছো আমি 2k ইনটু AC ৰ মান 2k BC ৰ মান পাইছো 1k প্লাস AB ৰ মান পালো আমি √3k আৰু AC ৰ মান পাইছো 2k ইনটু 2k হ'ব ইয়াতে AB ৰ মান পালো আমি √3k k কাটা গ'ল ইয়াতো গ'ল গোটেইকেইটা আমি কাটিলো ইয়াত যেহেতু কটাকটি নহয় তেতিয়ালে কি হ'ব তলৰটো তলে পুৰা 2 2 গুণ 4 1 1 গুণ 1 যোগ ইফালে √3 কি হ'ব এটা হ'ব আৰু 4 হ'ল ইয়াত যেহেতু হৰগিটা একা আছে তেতিয়ালে কি হ'ব 1 + 3 = 4 কিমান হৈ গ'ল 1 মানে ইয়াৰ আনসাৰটো হ'ল 1 এটো হ'ল 1 নম্বৰটোৰ সমাধান 2 নম্বৰটোৰ সমাধান কৰো 2 নম্বৰ দিয়া আছে কিমান cos A * cos C minus sin A * sin C আগৰটো নিচিনাকৈ আমি মানটো বহাম cos to A সাপেক্ষে বেছ বাই যেহেতু হাইপটেনিউজ আছে A কোন সাপেক্ষে কি হ'ব বেছ কি হ'ব AB ডাল আৰু হাইপটেনিউজ AC ইনটু C কোন সাপেক্ষে বেছ হ'ব BC আৰু হাইপটেনিউজ হ'ল AC মাইনাস এবাৰ সাইনৰ কি কোন সাপেক্ষে A কোন সাপেক্ষে যেহেতু সাইনৰ মানটো কি আছিল পারপেন্ডিকুলার বাই হাইপটেনিউজ সাইনৰ A কোন সাপেক্ষে কি হ'ব পারপেন্ডিকুলার হ'ব কিমান BC হাইপটেনিউজ হ'ল AC C কোন সাপেক্ষে পারপেন্ডিকুলার হ'ব AB আৰু হাইপটেনিউজ হ'ল AC এতিয়া আমি মানকিটা বহাই দিও AB ৰ মান আছিল √3 into k AC ৰ মান হ'ল 2k into AC ৰ মান হ'ল 2k আৰু BC ৰ মান হ'ল 1k minus BC ৰ মান হ'ল 1k AC ৰ মান 2k into AC ৰ মান 2k AB ৰ মান আছে √3k k আগৰ নিচিনা কাটা গ'ল কাটি দিয়া তাৰ পিছত কি হ'ব তলৰতে তলে 4 √3 minus 4 হ'ল √3 তিয়ালে কি হ'ব তলত এটা যেটো মানে কি দুটাৰে কি আছে একে আছে তেতিয়ালে ৰাখিটো তেতিয়া এটা ললো √3 minus √3 মানে কি হ'ল 0 আনসাৰটো কি হ'ব 0 হৈ গলেটো সমাধান আমি 10 নম্বৰ প্ৰশ্নলৈ 10 নম্বৰ প্ৰশ্নত দিয়া আছে ত্ৰিভুজ PQR Q কোণ সমকোণ আৰু PR plus QR equal to 25 cm আৰু PQ equal to 5 cm তাৰ পাছত কি কৰিব লাগে আমি sin P cos P আৰু tan P মান উলিয়াব লাগে তাৰ কাৰণে আমি উলিয়াই লম কি আগতে এটা সমকোণী ত্ৰিভুজ আঁকি লম
ত্ৰিভুজটোৰ নাম কি দিব দিছে আমাক কিউ কোণটো সমকোণ বুলি উল্লেখ কৰি দিছে পি আৰু নাম দিলোঁ আৰ ইয়াতে কি দিছে পি আৰ কিউ আৰ তেতিয়াহ'লে পি কিউৰ মানটো দিয়া আছে তেতিয়াহ'লে 5 সেন্টিমিটাৰ বাকী দুটাৰটো কি দিয়া নাই আমাক সঠিকভাৱে দিয়া নাই আমি উলিয়াব লাগে এতিয়া তেতিয়াহ'লে আমি কি কৰিম এতিয়া দিয়া আছে কি লিখি লওঁ আমি দিয়া আছে ত্ৰিভুজ পি কিউ আৰৰ কিউ এংগল সমান 90 ডিগ্ৰী পি আৰ প্লাছ কিউ আৰ ইকুৱেল টু 25 সেন্টিমিটাৰ পি কিউ ইকুৱেল টু 5 সেন্টিমিটাৰ এতিয়া আমি কি কৰিম পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি বাকি দুটা কোণৰ মান উলিয়াম পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব পি আৰ স্কোয়াৰ ইকুৱেল টু পি কিউ স্কোয়াৰ প্লাছ কিউ আৰ স্কোয়াৰ যেহেতু ইয়াতে কি দিয়া নাই আমাক পি আৰৰ মানো সঠিকভাৱে দিয়া নাই পি আৰ স্কোয়াৰ অকল কিহৰ মান দিয়া আছে পি কিউৰ মান দিয়া আছে পি কিউৰ মানটো আমি ইফালে ৰাখিম এইটো ইফালে আনিম মাইনাছ হ'ল কিউ আৰ স্কোয়াৰ তেতিয়াহ'লে পি কিউৰ মানটো আমি ইফালে ৰাখিম এইটো কিহত পৰি যাব এতিয়া আমি a square minus b square সূত্ৰত a square minus b square মানে আছিল কি a plus b whole into a minus b তেতিয়াহ'লে কি হ'ব pr plus qr whole into pr minus qr algebra সূত্ৰত পৰিলে তাৰ পিছত এফালে কি দিয়া আছে qr ৰ p q ৰ মান দিয়া আছে কিমান 5 এককটো নিলিখিলে হ'ব ইয়াতে pr ৰ মান কি পাইছো pr plus qr ৰ মান কিমান পাইছো আমি 25 সো এটো স্কয়াৰ হৈ যাব pr এটোৰ মান কি আমি পোৱা নাই নাপালে কিমান হ'ল 25 এফালে pr minus qr ইফালে থাকি গ'ল ইফালৰ পুৰণি আছিল ইফালে যোৱালে হৰণ হ'ল কিমান থাকিলে 1 মানে pr আৰু qr ৰ মান কি পালো আমি 1 পালো এটা যেহেতু আমাক দুটাৰ মান লাগে সেই কাৰণে কি লম আমি সমীকৰণ দুটা বুলি ধৰি লম এটা কি সমীকৰণ ধৰি লম এটো কি বুলি ধৰি লম জেনিবা pr plus qr equal to 25 এটো প্ৰথম সমীকৰণ বুলি ধৰিলো আৰু pr minus qr এটো কি বুলি 1 তেতিয়ালে এটো আমি দুই সমীকৰণ বুলি ধৰিলো ইয়াতে ওপৰৰ ফালে লিখি দিও তেতিয়ালে সমীকৰণ 1 আৰু 2 টো আমি কি কৰিম প্লাস কৰিম মানে এটাৰ মান কিটা লিখি দিম তেতিয়ালে কি হ'ব pr plus qr পৰা 1 plus 2 পৰা প্লাস তেতিয়ালে কি হ'ব pr minus qr equal to কি হ'ব মান কিটা লিখি দিয়া মান কিটা হ'ল 25 plus 1 মান কিটা একে নিচিনা হ'ব pr plus qr plus a plus pr plus a minus q r equal to 26 ইয়াত কি হ'ল এটা প্লাসত আছে এটা মাইনাসত আছে কাটা কাটি গল 2 pr 26 মানে pr ৰ মানটো পালো 13 এটা আমি এটাৰ মান পালো আমাক আন এটাৰ লাগে তেতিয়ালে আনটো কি লাগে আমাক
কিউ আৰৰ মান তেতিয়াহ'লে সমীকৰণ 1ৰ পৰা সমীকৰণ 1ত দিয়া আছে কিমান PR প্লাছ QR 2ৰ পৰা ওলাব পাৰি সমীকৰণ 1ৰ পৰাই ওলাব পাৰোঁ যেহেতু PR ৰ মান পালো কিমান আমি 13 প্লাছ QR ইকুৱেল টু 25 QR ইকুৱেল টু 25 ৰ পৰা 13 টো মাইনাছ কৰোঁতে আমি QR ৰ মান পালো কিমান 12 এতিয়া আমি মানকেইটা ইয়াতে বহাই দিওঁ QR ৰ মান হ'ল 12 আৰু এইটো হ'ল 13 এইখিনি আমি এতিয়া মুছি দিওঁ তাৰপিছত আমাৰ কি আছে এতিয়া লাষ্ট sin p cos p আৰু tan p ৰ মান উলিয়াব লাগে p কোন সাপেক্ষে মানে তেতিয়াহ'লে sin p কি হ'ব পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনিউছ পাৰপেণ্ডিকুলাৰ p কোন সাপেক্ষে কি হ'ব QR PR QR ৰ মান হ'ল 12 আৰু PR ৰ মান 13 তাৰপিছত দিয়া আছে cos p cos টো কি আছিলে p কোন সাপেক্ষে কৰিব দিছে cos ৰ মান আছিলে বেছ বাই হাইপোটেনিউছ ইয়াতে p কোন সাপেক্ষে বেছ কিমান হ'ব PQ আৰু হাইপোটেনিউছ হ'ল PR মানটো বহাই দিওঁ আমি PQ ৰ মান হ'ল 5 আৰু 13 তাৰপিছত আহিলে tan p tanৰ আছিলে সূত্ৰটো অনুপাতৰ সূত্ৰটো আছিলে কি পাৰপেণ্ডিকুলাৰ বাই বেছ p কোন সাপেক্ষে পাৰপেণ্ডিকুলাৰ কি হ'ব QR বেছটো হ'ব PQ মানটো বহাই দিওঁ 5 আৰু QR ৰ মান হ'ল 12 হৈ গ'লে কিটা আমাৰ সমাধান 11 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো 11 নম্বৰ দিয়া আছে তলত দিয়াবিলাক সত্য নে অসত্য কোৱা 1 নম্বৰত দিয়া আছে tan এৰ মান সদায় 1তকৈ সৰু ইয়াক কি বুলি ক'লে সদায় বুলি উল্লেখ কৰিছে যদি কি হয় সমকোণী ত্ৰিভুজ এটাৰ যেহেতু tan ৰ মানটো ওলাব লাগিলে কি লাগে আমাক বেছ বাই পাৰপেণ্ডিকুলাৰ বাই বেছ যদি মানে কি পাৰপেণ্ডিকুলাৰ মানে হ'ল লম্ব যদি লম্বডাল ভূমিতকৈ কি হয় দীঘল হয় তেতিয়াহ'লে কি হয় tan এৰ মানটো কি হ'ব অনুপাতটো কি হ'ব 1তকৈ বেছি হয় আৰু যদি কি হয় এই ভূমিডাল কি হয় পাৰপেণ্ডিকুলাৰকৈ কি হয় দীঘল হয় বা ডাঙৰ হয় তেতিয়াহ'লে কি হয় ইয়াৰ অনুপাতৰ মানটো কি হয় tan এৰ অনুপাতৰ মানটো 1তকৈ সৰু হয় সেইকাৰণে কি হ'ব এইটো যেহেতু সদায় বুলি উল্লেখ কৰিলে ইয়াত কি হ'ব অসত্য যদি কেতিয়াবা বুলি ক'লে হয় তেতিয়াহ'লে সত্য হ'ব তাৰপিছত 2 নম্বৰ দিয়া আছে a কোণৰ কোনো মানৰ বাবে sin a 12/5 মানে a কোণ সাইনৰ মানটো কি আছিলে পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনিউছ মানে আছিল কৰ্ণ সমকোণী ত্ৰিভুজ এটাৰ কি হয় সদায় কৰ্ণডাল আটাইতকৈ দীঘল হয় ভূমি বা লম্বত কৰি কৰ্ণডাল দীঘল হয় কৰ্ণৰ মানটো যিহেতু কি আছিলে এইটো আছিলে 5 ওপৰটো যিহেতু লম্বহে হয় তেতিয়াহ'লে কি হ'ব কৰ্ণৰ মান কেতিয়াও কি হ'ব নোৱাৰে সৰু হ'ব নোৱাৰে সৰি মোৰ কোৱাত উল্টা হ'ল যেহেতু মোৰ প্ৰশ্নটোৱে কোৱাত উল্টা হ'ল যেনিবা মই সাইনৰ হিচাপত ধৰিলোঁ কিন্তু চেক আছিলে চেক হ'ল কছৰ বিপৰীত কছ মানে কি আছিলে বেছ বাই হাইপোটেনিউছ আৰু বিপৰীতটো কি হ'ব তেতিয়াহ'লে হাইপোটেনিউছ বাই বেছ তেতিয়াহ'লে কি হ'ব যেহেতু এটা সমকোণী ত্ৰিভুজত কৰ্ণডাল কি হয় আটাইতকৈ দীঘল হয় তেতিয়াহ'লে কি এইটো দীঘল দেখুৱাইছে তেতিয়াহ'লে কি হ'ব এইটো সত্য ভূমিত কৰি কি হৈছে কৰ্ণডাল দীঘল দেখুৱাই দিছে তাৰপিছত 3 নম্বৰত দিয়া আছে
কোসেকেণ্ড অফ এংগল এৰ সংক্ষিপ্ত ৰূপ হিচাপে cos a ব্যৱহাৰ কৰা হয় কোসেকেণ্ডৰ সংক্ষিপ্ত ৰূপ আছিলে কি cosec cos নহয় cosec a হ'লহেঁতেন তেতিয়াহ'লে এইটো কি হ'ব অসত্য এইটো লিখাৰ প্ৰয়োজন নাই সত্য নে অসত্যহে লিখিব লাগে মই দেখুৱাই দিলোঁ বাৰু তাৰপিছত দিয়া আছে cot আৰু এৰ পূৰণফল হ'ল cot a মানে cot আৰু এটো বেলেগ পৃথককৈ দেখুওৱা নাযায় কি হয় তেতিয়া পৃথককৈ কোনো সূত্ৰ নাই তেতিয়াহ'লে কি হ'ব এইটো অসত্য যেহেতু এটা কোণৰ মানহে দেখুওৱা যায় তাত পূৰণ হৈ নাথাকে তাৰপিছত 5 নম্বৰত দিয়া আছে কোনো এটা কোণ থিটাৰ বাবে sin থিটা 4/3 sin বুলি কোৱাৰ লগে লগে কি হ'ব পাৰপেণ্ডিকুলাৰ বাই হাইপটেনিউছ মানে কি হাইপটেনিউছ মানে কৰ্ণডাল কি হ'ব লাগিব পাৰপেণ্ডিকুলাৰতকৈ ডাঙৰ হ'ব লাগিব ইয়াত কি হৈ আছে এতিয়া কৰ্ণডাল কি হৈ আছে সৰু হৈ আছে দেখা দেখি কি হ'ব এইটো অসত্য এইখিনি হৈ গ'ল আমাৰ 8-1ৰ সমাপ্ত হৈ গ'ল আমি নেক্সট ভিডিঅ'ত 8-2ৰ প্ৰশ্নসমূহ সমাধান আগবঢ়াই আনিম